200 অকণমান দিয়া আৰু অকণমান হ'ব ঠিক আছে দিয়া হ'ব বন্ধ কৰি দিয়া ভিডিঅ'টো আপুনি এইটো চেয়াৰ কৰা লওক সূৰ্যটো এখন অঁ ঠিকে আছে ন ভিডিঅ' ঠিকে আহিছে নে ক্লিয়াৰ আহিছে নাই ডাঙৰ বাল্টি দিলেনে নমস্কাৰ আমি গেলেকী অঞ্চলৰ এডোখৰ ঠাইতে আছোঁ য'ত আমাৰ MS কাটিং বাগান আছে য'ত বাজি অলপ বেছিকৈ আহি আছে সেইডোখৰত আমি বাজি কণ্ট্ৰল কৰিবৰ কাৰণে আমাৰ আদিত্যৰ চেম্পিয়ন 7 নামৰ এটা প্ৰডাক্ট আছে আমি সেইটো কেনেকুৱাকৈ ঘোল বনোৱা হৈছে সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো হৈছে আমাৰ 100 লিটাৰ ড্ৰাম ইয়াত আমি 200 ml আমাৰ চেম্পিয়ন 7 ইয়াত 200 ml আমি ইয়াত মিক্স কৰি পানী দি যোনটো ঘোল বনোৱা হৈছে আমি আপোনাক এইটো দেখুৱাই আছোঁ নাই মিলাই থকা হৈছে গোটেইটো ভালকৈ পানীটোৰ লগত তল ওপৰ কৰোৱা হৈছে এতিয়া আমি এইখিনি আমাৰ স্প্ৰেয়াৰত ভৰোৱাম